হেল্ল' এভৰিৱান, মই আইমনিয়ে মোৰ আন এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ মই চাহী পনীৰ, একেবাৰে সহজত। চাওকচোন বাৰু মই কেনেদৰে বনাম। তাৰ বাবে মই পিঁয়াজ কাটি লৈছোঁ, পনীৰ, কাজু, কিচমিচ, লং ইলাচি, দালচেনি আৰু তেজপাত লৈ লৈছোঁ। আৰু কি কি লাগিব আপোনালোকক মই দেখাই গৈ আছোঁ, চাওকচোন বাৰু। মই পিঁয়াজ কেইটুকুৰা প্ৰথমতে অকণমান পানীত গৰম কৰি লৈছোঁ, ইয়াৰ কেঁচা ভাৱটো যাবৰ বাবে। আৰু এতিয়া কাজুকেইটা মই ধুনীয়াকৈ প্ৰেছ কৰি লওঁ। তাৰপাছত লং ইলাচি, দালচেনি আৰু এইখিনি বইল কৰি ৰখা পিঁয়াজখিনি অলপ ঠাণ্ডা হ'লত এইখিনিও এটা প্ৰেছ কৰি লওঁ ধুনীয়াকৈ। খাবলৈ একেবাৰে হোটেলৰ দৰে সোৱাদ লাগিব। মই এইখিনি যোগাৰ কৰি লোৱা হৈ গ'ল। এতিয়া কেৰাহী এখনত অকণমান তেল গৰম কৰি তাতে মই তেজপাত দিছোঁ আৰু অলপমান কিচমিচ দিছোঁ। কিচমিচ নিদিলেও হয়, মোৰ ওচৰত আছিলে যিহেতু সেইবাবে মই দি দিছোঁ। তাৰপিছত ইয়াত পেষ্ট কৰি ৰখা মই পিঁয়াজখিনি দি দিছোঁ। গেছৰ জুইটো একেবাৰে কমাই ৰাখিছোঁ। এইখিনি ধুনীয়াকৈ লৰাই ভাজি থাকিব লাগিব। কেৰাহীত লাগি যাবলৈ দিব নালাগিব। এইখিনি ভজাৰ ওপৰতে কথা। এইখিনি যদি ভালদৰে ভজা হৈ যায় তেতিয়াই এই ৰেচিপিটো খাবলৈ বহুত সোৱাদ লাগে। এইখিনি অকণমান মোৰ ভজা হৈ গৈছে আৰু ইয়াতে এতিয়া মই মছলা জিৰা ইউজ কৰিছোঁ। তাৰ বাহিৰে অন্য বেলেগ একো মছলা নিদিওঁ। জোখমতে নিমখ দিছোঁ আৰু অলপমান চেনি দি দিছোঁ। এইখিনি আকৌ লৰাই পিনি ধুনীয়াকৈ ভাজিছোঁ। এনেদৰে আপোনালোকে এবাৰ বনাই চাবচোন, যদি এনেদৰে বনাই খোৱা নাই, খাবলৈ বহুত সোৱাদ লাগে। সেইবাবে আপোনালোকলৈও মই ৰেচিপিটো আগবঢ়ালোঁ। আৰু ইয়াত এতিয়া মই গাখীৰ দি দিছোঁ। যিহেতু ইয়াত পানীৰ নিদিওঁ, সেইবাবে গাখীৰ অলপ দি দিছোঁ। আৰু এতিয়া এইখিনি আকৌ ধুনীয়াকৈ লৰাই ভাজি আছোঁ। এতিয়া মই গেছৰ জুইটো অলপ মিডিয়াম ফ্লেমত ৰাখিছোঁ। আৰু এতিয়া মই ইয়াত কাজুখিনি দি দিম। পেষ্ট কৰি ৰখা কাজুখিনি দি দিছোঁ। তাৰপাছত আকৌ এইখিনি ধুনীয়াকৈ অলপ সময় লৰাই ভজাৰ পিছত এইখিনি উতল আহিছে। ইয়াত এতিয়া মই পনীৰখিনি দি দিছোঁ। পনীৰখিনি অলপ সময় 2-3 মিনিটমান এনেদৰে লৰাই মই বনাই থাকিম। আৰু শেষত ইয়াত মই আমুল ফ্ৰেছ ক্ৰীম অলপ দি দিম। এইখিনি মোৰ হৈ গৈছে। আৰু এতিয়া ইয়াতে অলপ মই ক্ৰীম দি দিওঁ। ৰেচিপিটো খাবলৈ আজি বহুত ভাল লাগিছিলে, সেইবাবে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ এইটো। আৰু ইয়াত মই অলপমান ক্ৰীম দি দিলোঁ। ক্ৰীম দিয়াৰ পিছত মোৰ এইখিনি প্ৰায় হ'লেই আৰু অকণমান উতল অহাৰ পিছত এইখিনি চাওকচোন হৈয়ে গ'ল। আৰু এতিয়া আমাৰ থালিখনত কি আছে চাওকচোন বাৰু। মই ৰঙালাও 2 পিচ পকৰি বনাই লৈছিলোঁ এয়া। আৰু এয়া চাহী পনীৰ ৰেডি হৈ গ'ল। তাৰপাছত অলপমান দালি বনাইছিলোঁ। আজি থালিখন এনেদৰেই আৰু। যদি আপোনালোকে আজি মোৰ এই ৰেচিপি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। অন্য এটা নতুন ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। আৰু এয়া অকণমান মই চেৱৈও বনাই লৈছোঁ। আজিলৈ ইমানেই। বাই বাই।